নমস্কাৰ, কি খবৰ? সকলো ভালে আছেনে? যিহেতু মই অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ 2023 চনত 4ৰ্থ বৰ্গত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। মোৰ যিহেতু ভাইভা আছিলে আৰু সেই ভাইভাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গতিকে সকলোৱে এবাৰ ভিডিঅ'টো চাই যাব। মোৰ ঘৰ হৈছে যোৰহাটত আৰু মোৰ ডিপাৰ্টমেণ্টটো হৈছে ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট। মই এতিয়া শিৱসাগৰত চাকৰি কৰি আছোঁ। আপোনালোকে চাগে সকলোৱে এতিয়া নিজৰ এডমিটখিনি ডাউনলোড কৰিছে আৰু এডমিটখিনি ডাউনলোড কৰোঁতে আপোনালোকে গম পাব যে আপোনালোকক চাগে এটা বৰ্ড নাম্বাৰ দিছে আৰু মোৰ সেইটো সময়ত মোৰ বৰ্ড নাম্বাৰ আছিলে বৰ্ড নাম্বাৰ 10 আৰু তেনেকৈ 10খন বৰ্ড থাকিব সকলোৰে কাৰণে এখনকৈ। আপোনালোকে তাত গৈ দেখিব যে আপোনালোকৰ যিটো নিৰ্দিষ্ট এটা ঠাই দিব ভাইভাৰ কাৰণে আপোনালোকে তাত গৈ সকলোৱে দেখিব এখন পেণ্ডেল দিয়া থাকিব আৰু সেই পেণ্ডেলত আপোনালোক সোমাই যাব লাগিব। যেতিয়া আপোনালোক পেণ্ডেলৰ ভিতৰত সোমাই যাব তেতিয়া দেখিব যে সকলোৰে বাবে একোখনকৈ বৰ্ড দিয়া থাকিব আৰু সেই সকলোৱে নিজৰ বৰ্ড নাম্বাৰ অনুযায়ী তাত বহি গ'লেই হ'ব। মই যেতিয়া মোৰ বৰ্ড নাম্বাৰ 10 আছিলে মই তাত বহিছিলোঁগৈ। বহাৰ লগে লগে আমাক যেতিয়া নাম মাতিছিলে ছাৰসকলে আমাৰ ডকুমেণ্টছখিনি চাইছিলে আৰু আমাক চাইন কৰিবলৈ দিছিলে। আমাৰ ডকুমেণ্টছখিনি চাইছিলে, তাত ফটো নিছিলোঁ আমি, এডমিট কাৰ্ড আৰু আমাক যি ডকুমেণ্টছ দিয়া থাকে এডমিটত সেইখিনি আমি লৈ গৈছিলোঁ। আমি সকলোবোৰ যেতিয়া নিজৰ ঠাইত বহি আছিলোঁ তেতিয়াই আমাক নাম মাতিছিলে, আমাৰ ডকুমেণ্টছখিনি চাইছিলে ছাৰহঁতে ভালকৈ আৰু আপোনালোকক যিকেইটা ডকুমেণ্টছ নিবলৈ দিছে আপোনালোক সকলোৱে তাত ছেল্ফ এটেষ্ট কৰি যাব আৰু লগতে ফটো লৈ যাব। পাছপৰ্ট চাইজ ফটো 4খন 6খন তেনেকৈ ফটো লৈ যাব। তাত চাগে উল্লেখ কৰা হৈছে কেইখন ফটো নিব লাগে। আৰু ডকুমেণ্টছখিনি ভালকৈ আমাক চাই হোৱাৰ পাছতে আমাক যিখিনি ঠাইত আমাক ইণ্টাৰভিউ ল'বলৈ দিয়া হৈছিলে সেই ঠাইডোখৰলৈ আমাক লৈ গৈছিলে। আমি তাত গৈ বহিছিলোঁগৈ। তাত আমি আধা ঘণ্টামান বহাৰ পিছত আমাক ইণ্টাৰভিউ ৰুমলৈ লৈ গৈছিলে। ইণ্টাৰভিউ ৰুমৰ আগত দেখিব যে তাতো বৰ্ড নাম্বাৰ মাৰি থোৱা আছে। সৰুকৈ এটা ৰুম আছিলে তাত সকলোৰে বাবে। মোৰ যিহেতু 10 নম্বৰ আছিলে মই 10 নম্বৰ বৰ্ডৰ ওচৰত গৈ ৰখিছিলোঁগৈ। যেতিয়া মই মোৰ বৰ্ডৰ ওচৰত ৰৈ আছিলোঁগৈ ভাইভা দিবৰ কাৰণে তেতিয়া মোৰ আগত এজন ল'ৰাক ইণ্টাৰভিউ ৰৈ আছিলে আৰু তেওঁ প্ৰায় 5 মিনিটমান ইণ্টাৰভিউ লৈছিলে তেওঁক। তাৰপাছতে যেতিয়া মোৰ নাম আহিলে আৰু মই নাম আহোঁতে ৰুমলৈ বুলি সোমাই গৈছিলোঁ। সোমাই গৈ মই দৰ্জাখন খুলি পেলাই ছাৰক সোমাব পাৰোঁনে বুলি সুধিলোঁ। তেতিয়া ছাৰজনে ক'লে আহা সোমাই আহা বুলি। মোক ভাইভা লওঁতে মাত্ৰ এজন ছাৰহে আছিলে কিন্তু সকলো বৰ্ডতে দুজনকৈ দিয়া হৈছিলে। মেবি সেইটো টাইমত লাঞ্চত ওলাই গৈছিলে বুলি কোৱা শুনিছিলোঁ। বাইদেউ এগৰাকী দিছিলে লগত আৰু যেতিয়া মই সোমাই গ'লোঁ তেতিয়া ছাৰজনে মই থিয়হি আছিলোঁ যে তেতিয়া ছাৰে ক'লে যে বহা তুমি ইয়াতে। মই নাই হ'ব বুলি ক'লোঁ। তেতিয়া কৈছে নাই বহি লোৱা। তেতিয়া মই যেতিয়া বহি ল'লোঁ, বহি লোৱাৰ পাছতে ছাৰে মোক চাইন কৰিবলৈ এটেণ্ডেঞ্চ উলিয়াই দিছিলে আৰু এটেণ্ডেঞ্চত মই চাইন কৰিবলৈ লওঁতে চালোঁ যে সেইটো মোৰ নাম নাছিলে, গীতালি বৰা তেনেকৈ কাৰোবাৰ নাম আছিলে। তেতিয়া মই ক'লোঁ যে ছাৰ এইটো মোৰ নাম নহয়চোন। তেতিয়া ছাৰজনে ক'লে চৰি মই তোমাৰ নামটো দিছোঁ বুলি কৈ তেতিয়া মোৰ ভাগৰ এটেণ্ডেঞ্চখন উলিয়াই দিলে আৰু মই তাত চাইন কৰি মই ভাবিছিলোঁ তেতিয়া তেওঁলোকে যে মোক বেলেগ এটা নামৰ চাইন কৰিবলৈ দিছিলে সেইটো চাগে তেওঁলোকে স্মাৰ্টনেছটো চাব পাৰে। যদি মই বেলেগৰ নামতে চাইন কৰি দিলোঁহেঁতেন তেতিয়া চাগে মই সেইটো সময়ত ৰিজেক্ট হৈ গ'লোহেঁতেন। যেতিয়া মই ক'লোঁ যে এইটো মোৰ নাম নহয় বুলি তেতিয়া তেওঁলোকে মোৰ নামটো উলিয়াই দিছে। চবৰে ক্ষেত্ৰত সেইটো নহ'বও পাৰে, মই তেনেকৈ ভাবিছিলোঁ সেইটো। তাৰপাছতে ছাৰে সুধিছিলে যে তুমি কি কৰি আছা বুলি, তোমাৰ ঘৰ ক'ত সুধিছিলে। মই ক'লোঁ যে মই যোৰহাট RRL বুলি। তেতিয়া মোক সুধিছিলে যে তোমাৰ ঘৰত কোন কোন আছে আৰু তুমি এতিয়া কি পঢ়ি আছা ক'লে। মই ক'লোঁ যে মই ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ আৰু এতিয়া মই কম্পিউটাৰ ক্লাছ কৰি আছোঁ আৰু মোৰ ওচৰৰে সৰু ল'ৰা ছোৱালী দুটামানক মই তেনেকৈ টিউশ্যন কৰি আছোঁ। তাৰপাছত মোক সুধিছিলে যে তোমাৰ দেউতাই কি কৰে। মই ক'লোঁ দেউতাই খেতি কৰে বুলি। কি খেতি কৰে সুধিছিলে। মই বোলো আমাৰ ঘৰত শাক পাচলি আছে, ফল মূল আছে আৰু তেনেকৈয়ে খেতি কৰে। তাৰপাছত সুধিছিলে যে খেতি কৰি পেলাই তোমাক আৰু ভাইটিক ইমানখিনি পঢ়াইছে তোমালোকৰ একো সমস্যা নহয়নে বুলি। তেতিয়া মই ক'লোঁ যে আমাৰ একো সমস্যা নহয় পঢ়া শুনাৰ ক্ষেত্ৰত। দেউতাই যিখিনি পায় সেইখিনি আমাকেই দিয়ে পঢ়া শুনাৰ নামতে আৰু ময়ো যিহেতু 1-2টা টিউশ্যন কৰোঁ তেনেকৈয়ে আমাৰ হৈ যায় বুলি মই কৈছিলোঁ। ছাৰে মোৰ ইণ্ট্ৰডাকশ্যন লোৱাৰ পাছত তেওঁ মোক বহুতখিনি জিকে সুধিছিলে। প্ৰায় 13-15টামানৰ ওচৰা-ওচৰি জিকে কৰিছিলে। আপোনালোকে কিন্তু এটা মন কৰিব আপোনালোকে অলপমান জিকে চাই যাব। মই যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চাই গৈছিলোঁ, অসমৰ দলং কেইখনৰ বিষয়ে চাই গৈছিলোঁ, নদীসমূহ চাই গৈছিলোঁ। আপোনালোকে তেনেকৈ অলপমান হিষ্ট্ৰী চাই যাব, আছাম হিষ্ট্ৰী ভালকৈ পঢ়ি যাব। আছাম হিষ্ট্ৰীৰ ওপৰতে বহুতখিনি কুৱেশ্যন আহিব পাৰে।
মোৰ যিটো অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ। আৰু আপোনালোকে এটা মন কৰিব, যেতিয়া আপোনালোকে ঘৰ যদি আপোনালোকে কয় যে মোৰ ঘৰ শিৱসাগৰত, তেতিয়া তেওঁলোকে শিৱসাগৰৰ কুৱেশ্যন সুধিব পাৰে। যিহেতু মই এতিয়া শিৱসাগৰত আছোঁ, তেতিয়া মই গম পাইছোঁ যে শিৱসাগৰত বহুতখিনি চাবলগীয়া ঠাই আছে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ পৰা আদি কৰি পেলাই সেই ঘৰসমূহ কেতিয়া স্থাপন কৰা হৈছিলে, কোনে নিৰ্মাণ কৰিছিলে, সেই সকলোখিনি আপোনালোকে A to Z ডিটেইলছ পঢ়ি যাব। তেতিয়া আপোনালোকৰ বহুতখিনি সহায় হ'ব পাৰে বুলি মই আৰু সকলোকে মই এটা কথা ক'ব বিচাৰোঁ যে যিহেতু মই একো কিতাপ তেনেকৈ ফ'ল' কৰা নাছিলোঁ, মই যিমানখিনি পাৰোঁ জিকেকে চাই গৈছিলোঁ। আৰু লাকিলি মোক বহুতখিনি জিকে সুধিছিলে, মোক প্ৰায় 15টামান জিকে সুধিছিলে। আৰু ক'বলৈ গ'লে মই ব্ৰহ্মপুত্ৰৰ ওপৰত অলপমান বেছিকৈ চাই গৈছিলোঁ, আৰু মোক ব্ৰহ্মপুত্ৰৰ ওপৰতে কুৱেশ্যন সুধিছিলে। ইয়াৰ পিছত মোক জিকে সুধিছিলে, মই কৈছোঁ আপোনালোকক মোক 15টামান জিকে কৰিছিলে। তাৰ জিকে ভিতৰত মোক ফাৰ্ষ্ট সুধিছিলে যে ঢলা-শদিয়া দলংখন নাম শুনিছা, সেই দলংখন কাৰ নামেৰে নামাকৰণ কৰা হৈছে বুলি সুধিছিলে। মই ক'লোঁ যে ভূপেন হাজৰিকাৰ সেইটো নামেৰে নামাকৰণ কৰা হৈছে। আৰু দলংখনৰ দৈৰ্ঘ্য কিমান সুধিছিলে, মই তেতিয়া কৈছিলোঁ, দৈৰ্ঘ্যৰ কথা ক'লোঁ। মোক সুধিছিলে এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং নিৰ্মাণ কৰা হৈছে বুলি সুধিছিলে, মই দলং কেইখনৰ নাম কৈছিলোঁ। আৰু তাৰ পাছতে মোক সুধিছিলে যে শৰাইঘাট দলংখন কেতিয়া নিৰ্মাণ কৰা হৈছে। আৰু ইয়াৰ পাছতে মোক সুধিছিলে যে শৰাইঘাটৰ যুদ্ধৰ কথা তুমি জানানে, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিলে আৰু কাৰ কাৰ মাজত হৈছিলে। ইয়াৰ পাছত মোক আৰু দুটা কুৱেশ্যন সুধিছিলে। মোক যিহেতু বেছিকৈ আছাম হিষ্ট্ৰীৰ ওপৰতে কুৱেশ্যন কৰিলে, আৰু আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন কৰাৰ পাছত মোক সুধিছিলে যে কেঁচু সাপক ইংৰাজীত কি বুলি কোৱা হয়। সেইটো মোৰ অলপ পাহৰি যোৱা নিচিনা হৈছিলে বাবে মই যিটো কৈছিলোঁ মোৰ সেইটো ভুল হৈছিলে। তেতিয়া এইটো নহয় বুলি ক'লে। তাৰ পাছতে সুধিছিলে যে পাতিহাঁহ উৰিব পাৰে নে নোৱাৰে বুলি সুধিছিলে। তেনেকৈ সুধিছিলে। আৰু এটা জিকে সুধিছিলে, কিন্তু মই সেইটো পাহৰি গৈছোঁ এতিয়া আপোনালোকক ক'বলৈ। তেনেকেই মোক সুধিছিলে। মই যিহেতু মোক 15টামান কুৱেশ্যন কৰিছিলে বুলি কৈছিলোঁ, এইখিনিৰ মাজতে 15টা 13টামান কুৱেশ্যনেই হ'ব। তাৰ মাজত মই সেই দুটামান কুৱেশ্যন নোৱাৰিলোঁ। মোক ইমানখিনি কুৱেশ্যন সুধিছিলে, আৰু মোৰ যিহেতু প্ৰথম অভিজ্ঞতা আছিলে, সেইবাবে মই আপোনালোকৰ লগত মোৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিলোঁ। মোক কি কি কুৱেশ্যন সুধিছিলে মই সকলো কৰোঁ যিমানখিনি মোৰ মনত আছিলে। আপোনালোকে যদি আৰু কিবা জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব, মই কমেণ্টত সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এই কথাখিনি যদি আপোনালোকৰ সহায় হ'ব পাৰে বুলি ভাবে, তেতিয়া আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে ইণ্টাৰভিউ দিবলৈ ওলাইছে। যিহেতু ইণ্টাৰভিউ নিচেই কাষ চাপিলেহি, আপোনালোকে যিমানখিনি পাৰে যিসকলে ইণ্টাৰভিউ দিবলৈ আগবাঢ়িছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। সকলোৰে বাবে এই ভিডিঅ'টো উপযোগী হ'ব পাৰে, সেইবাবে আপোনালোকে এইটো শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।